অসমৰ তথাকথিত জাতীয়তাবাদ এটা চূড়ান্ত প্ৰবঞ্চনা আৰু পুঁজিবাদী নেতাৰ অভিজাত্য লেভেল মাত্ৰ। ৰাজনীতিৰ মঞ্চত থিয় হৈ গামোচা লৈ আৱেগিক বক্তৃতাৰে খিলঞ্জীয়া অস্তিত্বৰ বাবে কান্দি থকা এই নেতাসকলৰ আচল মুখখন চোৱাৰ এটা উপযুক্ত সময় আহি পৰিছে। সদ্য সমাপ্ত বিধানসভা নিৰ্বাচনৰ প্ৰেক্ষাপটত এটা নাম চৰ্চালৈ আহিছে। ৰঙানদী সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থী জয়ন্ত খাউদৰ জীয়ৰী আৰু মধ্য গুৱাহাটীৰ অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী পংকী চৌধুৰী। এওঁলোকৰ উচ্চ শিক্ষাৰ ঠিকনা গুৱাহাটী বা ডিব্ৰুগড় বিশ্ববিদ্যালয় নহয়, বৰঞ্চ লণ্ডনৰ অতি বিলাসী ইউনিভাৰ্চিটি কলেজ অৱ লণ্ডন, যাক UCL বুলিও কোৱা হয়। এইটো কেৱল দুটা পৰিয়ালৰ কথা নহয়, এয়া অসমৰ জাতীয়তাবাদী ৰাজনীতিৰ এক সুপৰিকল্পিত আৰু দ্ৰুত নীতিৰ এক ভয়ংকৰ উদাহৰণ। আইনগত বা ব্যক্তিগত অধিকাৰৰ দৃষ্টিকোণৰ পৰা চাবলৈ গ'লে কাৰোবাৰ সন্তান ক'ত পঢ়িব সেয়া সম্পূৰ্ণ তেওঁলোকৰ ব্যক্তিগত সিদ্ধান্ত। কিন্তু এই সিদ্ধান্তসমূহ সমাজৰ নীতি নিৰ্ধাৰক বা জাতীয় জীৱনৰ কৰ্তাকৰ্তাসকলৰ পৰিয়ালৰ পৰা আনে, তেন্তে ই এক গুৰুত্বপূৰ্ণ ৰাজনীতিক আৰু সমাজতন্ত্ৰৰ বৰ্তা বহন কৰে। সেয়ে এই বিষয়টো আৱেগিকভাৱে নলৈ গভীৰতে বিশ্লেষণ কৰাটোৰ প্ৰয়োজন আছে। এতিয়া প্ৰশ্ন হ'ল যে আৱেগিক বজাৰখন কাৰ বাবে? জাতীয়তাবাদৰ নামত ৰাজপথত উদ্যম কৰা, পুলিচৰ লাঠি খাবলৈ, CRPFৰ গুলিৰ বুকুত পাতি দিবলৈ আৰু জেললৈ যাবলৈ আমাক লাগে গাঁৱৰ দুখীয়া নিম্ন মধ্যবিত্ত শ্ৰেণীৰ ডেকাসমূহ। তেওঁলোকৰ বাবে শ্লোগান হ'ল ভাষা ৰক্ষা কৰা, জাতি ৰক্ষা কৰা, অসমীয়া মাধ্যমক জীয়াই ৰখা। কিন্তু যেতিয়া নিজৰ সন্তানক ভৱিষ্যতৰ কথা আহে, তেতিয়া এই নেতাসকলৰ জাতীয় চেতনা থেমছ নদীৰ পাৰত উঠি যায়। তেতিয়া তেওঁলোকক লাগে ব্ৰিটিছৰ শিক্ষা, গোলকীয় নেটৱৰ্কিং আৰু বিলাসী লাইফষ্টাইল, অৰ্থাৎ ত্যাগ কৰিবলৈ সাধাৰণ ৰাইজ আৰু ভোগ কৰিবলৈ এই নেতাসকলৰ পৰিয়াল। প্ৰশ্ন হ'ল যে ভাৰত বা অসমৰ বিশ্ববিদ্যালয়ত পঢ়িলে উচ্চ শিক্ষিত হ'ব নোৱাৰি নেকি? যিখন গুৱাহাটী বিশ্ববিদ্যালয় বা ডিব্ৰুগড় বিশ্ববিদ্যালয়ক আন্দোলনৰ উৰ্বৰ ভূমি হিচাপে ব্যৱহাৰ কৰি আপোনালোকে নেতা হ'ল, সেইখন বিশ্ববিদ্যালয় এতিয়া আপোনালোকৰ সন্তানৰ বাবে অযোগ্য হৈ পৰিছে নেকি? যে আপোনালোকে নিজেই ভালদৰে জানে যে আপোনালোকৰ পূৰ্বৰ কংগ্ৰেছ চৰকাৰ বা ৰাজনীতিয়ে অসমৰ শিক্ষা ব্যৱস্থাটোক এনেকুৱা এক জাবৰ দমত পৰিণত কৰিছে য'ত নিজৰ সন্তানক পঢ়ুৱাবলৈ আপোনালোকৰ ভয় লাগে। আপোনালোকে সাধাৰণ ৰাইজৰ সন্তানৰ বাবে যিটো শৈক্ষিক ব্যৱস্থা এৰি থৈ গৈছে, সেইটো এটা ডেড এণ্ড, সেইটো আপোনালোকে নিজেই স্বীকাৰ কৰি লৈছে।